নমস্কাৰ বন্ধুসকল, তোমালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। যিসকলে ইমান মৰম ছাপোৰ্ট কৰি আছা সকলোকে বহুত বহুত ধন্যবাদ। আজি এটা বিশেষ ভিডিঅ'টো তোমালোকৰ কাৰণে লৈ আহিলোঁ, কিয়নো এটা গছপুলিৰ পৰা আপোনালোকে কিদৰে লাভান্বিত হ'ব পাৰে তাৰে কিছু দৃশ্য আপোনালোকে লৈ আহিছোঁ। নিশ্চয় চাই ভাল পাব বুলি ভিডিঅ'টো আশা থাকিল। আৰু যদি মোৰ ভিডিঅ'টো ফেচবুক পেজত চাই আছে, প্লিজ পেজটো ফ'ল' কৰি দিব। আৰু যদি ভাল লাগে আৰু বেছি নকওঁ, তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তেতিয়াহ'লে ব'লক, মই যাম এতিয়া বৰ্তমান মোৰ সখী ঘৰত। আৰু ভাইটিকো লৈ লৈছোঁ, কাৰণ ই মোৰ লগতে আছে। সিও অনুভৱ কৰক যে এইকেইটা পুলি ময়ে ৰুই থৈ গৈছিলোঁ এদিন, আকৌ ৰুৱাম আজি। ফাইনেলি সখী ঘৰ আহি পাই গ'লোহি। এয়া মোৰ সখী, এয়া দেখিছা, মানে ঘৰৰ কাষতে আৰু সেইটোৱে বস্তুটো। গোটেই বাৰীখনত পূৰা একদম এইবিলাক সাঁচি নধৰা হৈ আছে। সেইফালে সাঁচি খুবেই, আৰু মোৰ সখী ল'ৰা দেখিছানে মোচন। আৰু এইফালে পূৰা ফিচাৰীত আহি আছোঁ একদম মাছ ধৰিবৰ কাৰণে, পূৰা ভাইটিক লৈ আহিছোঁ। আৰু এইফালে পূৰা একদম গৈ আছে দেউতা সখী, দব দিব ইয়াত, মানে দবহে আহিছে, চৰি, মানে দানা দিব, মানে দানা দিছে, এতিয়া মাছবোৰ ওলাইছে। অ'কে, এবাৰ দাঙি দিয়া। এইটো কি হয়? ফচ গিয়া বোলে, মহ জোক আছে, মইতো আৰু জোক বুলি ক'লে মৰি যাম। হয় নাই বাৰু? আৰু সখীক ক'লোঁ মই বোলো হ'ব বোলো, ব'লা দেৰি হৈছে। আৰু এইফালে সাঁচি পুলিকেইটা এয়া সখীয়ে পচাই থৈছে আৰু মই এতিয়া লৈ যাওঁ। ফাইনেলি সখী ঘৰৰ পৰা আহি আছোঁ এতিয়া ঘৰত, পূৰা সাঁচি লৈ আহিছোঁ। তেতিয়া ৰুমত যাওঁ, আৰু বহুত গৰম। কেনে মজা লাগিলে। আৰু এইটো বৰ্ণিৰ, এইটো মানে মোৱা মাছ বহুতে খাই, বহুত দিন খোৱাই নহয়। ডাঙৰ মাছটো পিছত হ'ব। এতিয়া ভাত খাই আমি যাম আকৌ সাঁচি পুলি ৰুবৰ কাৰণে। তেতিয়া ভিডিঅ'টো চাই থাকা। অৱশেষত ভাত খাই অলপ জিৰণি ল'লোঁ, কিয়নো ৰ'দটো খুবেই চোকা আছিলে আৰু সেইটো ছাইডে মানে পূৰা গৰম, আৰু গৰমত ৰুলে পুলিখিনি অলপ এতিয়া কষ্ট পায়। আৰু সেইটো কাৰণে এতিয়া ঠাণ্ডা পৰিছে। এতিয়া ধুনীয়াকৈ পুলিকেইটা ৰুওঁগৈ, কিদৰে ৰুওঁ তোমালোকে চোৱা। তেতিয়াহ'লে মানে এইখিনি যিখিনি পুলি এনেকৈ লাইন বাই লাইন ৰোৱা আছে দেখিছা তোমালোকে, এইখিনি আজি এবছৰ হৈছেহে। খুব এটা সুন্দৰ হৈছে পুলিবিলাক। আৰু আমাৰ এইডোখৰত অলপ মানে মুকলি হৈ আছে, কিয়নো মই ইয়াতে অলপ ৰুই দিওঁ পুলিবিলাক। এই ধৰণে মানে বিভিন্ন গাঁতবিলাক পুনাই খান্দি লোৱা হ'ল। এইটো যিদৰে আমাৰ নাৰ্চাৰীত ফুল পচায়, সেই একেধৰণে ফুল পচোৱা হয়। তাৰপিছত এইটো পুলিটো এনেকৈ সুন্দৰভাৱে মাজত গাঁতটো ভৰাই আৰু এতিয়া ইয়াত তোমাৰ এনেকৈ সমপৰ্যায়ত উঠি আহিব লাহে লাহে, এনেকৈ লাইন বাই লাইন। অৱশেষত সাঁচি পুলিখিনি ৰুই হৈ গ'ল, আৰু ময়ো বৰ্তমান গা চা ধুই আহিলোঁ। আহি পিনে এতিয়া ভণ্টীয়ে কিছুমান বস্তু বনাইছে। আৰু এতিয়া মই যিমানখিনি পুলি লগাইছোঁ, আৰু অলপ লগাই থৈছোঁ মই বাগানতো, প্ৰায় 350 জোপামান মই লগাই থৈছোঁ। খুবেই ডাঙৰ হৈছে। মানে আমাৰ ইয়াত সাঁচি খুবেই মানে বিখ্যাত। আৰু 10 বছৰ 15 বছৰ পিছত এটা মোৰ তাত ধন পোৱা যায় তাৰ পৰা, এটা LIC আৰু ইমানেই। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আপোনালোকে। আৰু কোনে হয়তো কিছুমান ঠাইত সাঁচি নহয় বাৰু, তাৰো কিছুমান পদ্ধতি আছে কৰা। আৰু ভিডিঅ'টো যিসকলে ইমান মৰম ছাপোৰ্ট কৰিছে সকলোকে বহুত বহুত ধন্যবাদ। এতিয়া সকলো ভালে থাকক,
যদি চেনেলটো চাই ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি মোৰ ভিডিঅ'টো ফেচবুক পেজত চাই আছে যদি পেজটো ভাল লাগিছে প্লিজ এবাৰ ফ'ল' কৰি দিব আৰু আজিলৈ ইমানেই সকলো ভালে থাকক আৰু এটা নতুন ভিডিঅ' লৈ আকৌ মই পুনৰ আহি আছোঁ